গাইজ আজিৰ পৰা মই ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু মোৰ ঘৰত আজি কোন কোন আহিছে আপোনালোকক দেখাইছোঁ মই চাওক এইয়া ৰাইজসকল বহি আছে এইফালে ভিনদেউ তলত বহি আছে কেনেকুৱা লাগিলে আজি আহি বহুত ভাল লাগিলে কৃষ্ণাক ধন্যবাদ আমাৰ জুৰি আছে ইয়াতে আজি খুব সুন্দৰকৈ এটা ইণ্টাৰভিউ ল'লে আৰু ভাল লাগিলে থেংক ইউ কৃষ্ণা তাৰপিছত থেংক ইউ জুৰি এণ্ড এণ্টায়াৰ টিম আমাৰ জোৱাইও আছে জোৱাই বুলিয়ে ক'ব লাগিব কৰোঁ পল্লৱ প্লাবন বৰাদাক লগ পাই খুব ভাল লাগিলে আজি প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ আৰু টিভিত বহুত বেছি আমি চায়ে থাকোঁ ইমান ভাল লাগে বিশেষকৈ দাদাই যে ওখ আৰু চকু চেলৰখিনি বহুত বেছি ভাল পাওঁ টিভি স্ক্ৰীণত দেখিলে আজি ওচৰৰ পৰা পাইছোঁ আৰু দুটামান প্ৰশ্ন কৰি মানে প্ৰশ্ন নাই আমি আচলতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ দাদাৰ পৰা জানিব চেষ্টা কৰিলোঁ তেখেতৰ নতুন প্ৰজেক্ট এটা আহি আছে ৰেঙনি চেনেলৰ হেঙুলীয়া তো তেখেত তাৰ বিষয়ে পাতিলোঁ গুণগুণ কথা মৰমৰ বিষয়ে পাতিলোঁ আৰু কৃষ্ণা মোৰ বান্ধৱী হয় বহুত বছৰ হ'ল আমাৰ আজি বান্ধৱী হোৱা আৰু খুব ভাল লাগে আৰু তাই মোক বিপদে আপদে সহায় কৰি থাকে আৰু মই যেতিয়া মানে অলপ ডিপ্ৰেশ্যন নিচিনা যাওঁ তেতিয়া মই যদি কেতিয়াবা ফোন কৰোঁ তাই মোৰ লগত ঘণ্টা ঘণ্টা কথা পাতে কিন্তু বছৰ মূৰত এবাৰ কথা পতা হয় আমাৰ সেইটোৱে আমাৰ মানে দুইজনীৰ মৰম আচলতে খুব ভাল লাগিলে কৃষ্ণা তোমাক বহুত বছৰৰ মূৰত এবাৰ কথা পাতিলেও জানো হেৰি হয় কিবা প্ৰব্লেম হয় জানো সেইটো কাৰণে আমাৰ বেছি মানে মিলনটো আছে মই কৃষ্ণাই মোক কিবা কিবি গীত দিছে মই কি দেখাইছে দেখাই আছোঁ আচ্ছা দুইজন উঠিলে ময়ো উঠি দিওঁ নেকি আপোনাক মই মানে দাদাৰ লগত যে কেনেকৈ আছোঁ মইহে জানো গাইজ মোক আপোনালোকে এবাৰ কল্পনা কৰিছে ভিনদেউ ইমান দূৰত থাকিলে কেনেকৈ পাব এতিয়া মোৰ ঠিক কৰি দিয়া চেনেলটো ঠিক কৰি দিছে আজি যাদু কৰি দিছোঁ আৰু কিবা এটা হেৰি হওক বুলি যাদু কৰি দিছে আজি যাদু কৰি দিয়া নাই কি দিলা কৃষ্ণা মোৰ বান্ধৱী এয়াই আছে মোৰ বান্ধৱী মোকতো বিপদে আপদেতো সহায় কৰে জান আপোনালোকক কৈছোঁৱে মই যে আজি আহিছোঁ তাইৰ ঘৰত প্ৰথমবাৰৰ কাৰণে পল্লৱ দাক লগ কৰিবৰ কাৰণে তেতিয়া মোক দাদা উঠিলে ক'ত আছে দাদা ভালকৈ থিয় হওকচোন তেতিয়া মই ক'ত থাকোঁ চাওঁ চব মই ক'ত আছোঁ আপোনালোকে ভাবিছোঁ কৃষ্ণাই মোক দিলে সেন্দুৰ এয়া তাৰপিছতে সেন্দুৰ মোক দিলে দেলহিৰ গ্ৰীণ টি চৰি হাৰ্বেল টি এটা মোক নিদিলে যে এটাই আছিলে ঠিক আছে মই তিতা খাওঁ কিন্তু মই এইটো তিতা নাখাব মছলা আছে এইটো না নহ'ব মই ক'ৰবাত দেখিছিলোঁ ইউটিউবাৰ এগৰাকী বহুত তিতা খাই বোলে মোক কৈছোঁ নাই নহ'ব দেই মুদ্ৰাই নহ'ব এইটো দিলে মোক ধুনীয়া তাৰপিছত মই আচলতে চেইন নিপিন্ধোঁ তথাপিও তাই মানে মোক মৰমতে দিছে চেইন এডাল দিছে চেইনৰ লগতে যে মোক মই কৈছোঁ মই চেইন নিপিন্ধোঁ মোক নালাগে কৃষ্ণা তেতিয়া মোৰ মানুহজনী কৈছে বেঙি কি দিছে চোৱা আগত চোৱা তেতিয়া মই মোক হনুমান বাবা পিছত চাইছোঁ হনুমান বাবা মই চিনি পোৱা নাই ভগৱান বৰ ধুনীয়া লাগিছে মেকআপ কোনে কৰিছে কৃষ্ণাৰ প্ৰিয়া ধুনীয়া লাগিছে ন ধুনীয়া লাগিছে দাদা তো মোৰ বান্ধৱীয়ে মেকআপ কৰি দিছে আৰু এইটো দিছে ভিনদেউ সেইকাৰণে মনে মনে ভিডিঅ' যেতিয়া কৰি আছিলে ইণ্টাৰভিউ লৈ আছিলে মনে মনে চাই আছে জুৰি বহুত বেছি থেংক ইউ তোমাক একদম বহুত বেছি থেংক ইউ মই ভাবোঁ হা বন্ধু হ'বলৈ হ'লে সদায় কথা পাতিব নালাগে বছৰৰ মূৰত এবাৰ হ'লেও বন্ধুত্ব অটুট থাকিব পাৰে কিন্তু বছৰৰ মূৰত এবাৰ কিন্তু এনেকুৱা কথা পাতো নহয় গোটেই বছৰত যিমান আছিলে একেদিনাখনতে খাই দিম আমি এনেকুৱা তো থেংক ইউ দেই বহুত বেছি দাদা কেনেকুৱা লাগিছে আৰু ভিনদেউ কেনেকুৱা লাগিছে ভিনদেউৱে ক'ব কেনেকুৱা লাগিছে বঢ়িয়া গান এটা মাজতে বহুত আপোনালোকে চাইছেনে নাই চোৱা নাজানো কি গানটো এফাকি গাই দিয়ক দেউকা গানটো আপোনালোকে ইমান ধুনীয়াকৈ আঁকোৱালি ল'লে বহুত ভাল লাগিলে আৰু কৃষ্ণাই বনাইছে থেংক ইউ বিহুটো মানে বহুতে ৰিলছ বনাইছে আৰু আপোনালোকে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে বহুত ভাল লাগিলে আপোনালোকক ধন্যবাদ জনাইছোঁ পুনৰবাৰ আৰু এনেধৰণে মোক ছাপোৰ্ট কৰি যাব আপোনালোকৰ মৰম আশীৰ্বাদে মই ভৱিষ্যতে আগুৱাই যাবলৈ সুবিধা পাওঁ আজি কৃষ্ণাই আৰু কৃষ্ণাৰ চেনেলত মোক এইখিনি কথা ক'বলৈ সুযোগ দিছে সেইকাৰণে মানে ধন্যবাদ এই সুযোগৰ আপাহতে আৰু এটা কথা কয় এইটো মোক পল্লৱ প্লাবন দাই ক'ত ৰাখিব লাগে মই যিহেতু চেইন নিপিন্ধোঁ গতিকে ক'ত ৰাখিব লাগে মোক এইটো শিকাই দিছে দাদাই গতিকে এইটো মই গৈ পেলাই দাদা ক'ত ৰাখিব লাগে কৈছিলে ঈশান কোণ মই ঈশান কোণ আচলতে নাজানো উত্তৰ আৰু পশ্চিম
তাৰ মাজৰ পূব আৰু উত্তৰৰ মাজৰখিনিক ঈশান কোণ বুলি কয়। অঁ তাতে এইটো ৰাখিব দিছে আপোনালোকে এইটো টিপছ এটা দিছোঁ দাদাৰ পৰা আপোনালোকেও ৰাখিব পাৰে যদি যিকোনো ভগৱান আহিলে আপোনালোকে ৰাখিব পাৰে যিকোনো নকয় নেকি মোক ভগৱানে বেয়া পাব। ঠিকে আছে ঠিকে আছে অঁ ঠিকে আছে ভগৱান সকলোৱে একেই ঠিক আছে তো এইটো থেংক ইউ দাদা ইমান ধুনীয়া টিপছ এটা দিয়াৰ কাৰণে থেংক ইউ তোমাকো ইমান ধুনীয়া মৰম দিয়াৰ বাবে আৰু তেওঁ এইটো ক'ৰ পৰা আনিছিলে কৈ দিয়া আকৌ এইটো কেদাৰনাথ কেদাৰনাথৰ চৰি এইটো কেদাৰনাথ নহয় এইটো আছে কাঠি বিশ্বনাথ অঁ। সেন্দুৰখিনিহে কেদাৰনাথ কেদাৰনাথ অঁ মানে গোটেইখিনিয়ে মোক মানে মিলাই পেলাই দিছে থেংক ইউ দেই কাঠি বিশ্বনাথৰ সামৰা বহুত দীঘল হৈছে অঁ এই সামৰিব গ'লে যে সামৰি দিলোঁ আৰু কি কি ক'ব লাগে কৈ দিয়া আকৌ আমাৰ কৃষ্ণাৰ পৃথিৱী নতুনকৈ ইউটিউব চেনেল এটা খুলিছে তাই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক নতুন কণ্টেণ্ট কিছুমান পাই থাকিব তাইৰ এক্টিং যিটো কেৰিয়াৰ বা এক্টিং লাইফষ্টাইলৰ ওপৰত কিবা কিবি পাই থাকিব গতিকে আমাক তেনেকৈ ছাপোৰ্ট কৰি যাব কৃষ্ণাক ছাপোৰ্ট কৰি যাব থেংক ইউ ধন্যবাদ আৰু এটা কথা আপোনালোকে যদি মৰম দিয়ে নহয় যিহেতু আমাক বেলেগ ইউটিউবাৰসকলকহে ইণ্টাৰভিউ লোৱা দেখিছে ন এক্ট্ৰেছ বা এক্টৰে ইণ্টাৰভিউ লোৱা দেখা নাই চাগে কমকৈ লৈছে ইউটিউবত গতিকে আজিৰ পৰা যদি আমাৰ কৃষ্ণাক অকণমান সাহস দিওঁ তুমিও চাগে কি কয় ইণ্টাৰভিউ ল'ব পাৰিবা তে এইটো অকণমান চেষ্টা কৰা আজিৰ পৰা চাওঁ বাৰু ঠিক আছে দিয়া বাই 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 বাই